কাইলৈৰ পৰা তোৰ জীৱনৰ নতুন আৰম্ভণি হ'ব তই পুনৰ অফিচ জইন কৰিবি মই কি কৰোঁ কেনেকৈ কৰোঁ সকলো চাই থাকিবি হ'ব দাদা মই ভালকৈ কাম কৰিম তোমাৰ আৰু তন্ময়ৰ মাজৰ সম্পৰ্ক অতি শীঘ্ৰে আইনী প্ৰক্ৰিয়াৰে শেষ কৰা হ'ব তাৰ পাছত তন্ময়ৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাথাকিব বহুত পৰিকল্পনা কৰি এইখন ঘৰলৈ আহিছিলা নহয় এতিয়া কি হ'ল তুমি মোৰ ল'ৰাটোক বহুত কষ্ট দিলা চাবা তুমিও শান্তিত থাকিব নোৱাৰা মই এইটো নকওঁ যে তুমি একো ভুল কৰা নাই কিন্তু সকলোবোৰ কথা জনাৰ পিছত মই তোমাক অপৰাধীও সজাব পৰা নাই আচলতে কি জানা আমাৰ নাৰীবোৰৰ জীৱনত সংঘাতৰ কাহিনীবোৰ বেলেগ বেলেগ কিন্তু সংঘাত সকলোৰে আছে মই কথা দিছোঁ বাইদেউ আপুনি যেনেকৈ বিচাৰে মই সেয়াই কৰিম কিন্তু এতিয়া ঘৰৰ প্ৰতিজন সদস্যৰ বাবেই তুমি অপ্ৰিয় এইখিনি সময়ত মোৰ কথা কোনেও নুশুনে জানা আচ্ছা হয় নেকি ন' প্ৰব্লেম ঠিক আছে মই কাইলৈকে অফিচ জইন কৰিম প্ৰকাশ ঠিক আছে দি দিয়ক দুদিনমান তেখেতো ছুটীত থাকক আপুনি ব্যস্ত আছে নেকি অলপ কিয় নহয় মানে আপোনাৰ লগত মোৰ কথা অলপ আছিলে কোৱা কি কথা মোৰ শিক্ষাৰ বিষয়ে অলপ আলোচনা কৰিবলগীয়া আছিলে গ'ল নে নাই তাই ঘৰৰ পৰা গ'ল যেতিয়া তাইৰ চেপ্টাৰটো ইয়াতে ক্ল'জ আজিৰ পৰা যাতে এইখন ঘৰত তাইৰ বিষয়ে কোনেও একো আলোচনা নকৰে মই মানিছোঁ তাই ভুল কৰিছে কিন্তু তাইৰ কথাটোতো কোনেও চেষ্টা কৰা নাই শুনিব কিয় তাই এনেকুৱা কাম কৰিবলগীয়া হ'ল তুমি কি ক'ব বিচাৰিছা তুমি যি যুক্তিয়ে নিদিয়া কিয় তাই যি কাৰণতে এইবোৰ ভুল নকৰক কিয় মুঠতে তাই ভুল কৰিছে যাৰ বাবে তাই উচিত শাস্তি পাইছে এজন অপৰাধীৰো অধিকাৰ থাকে আদালতত নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ তেনে ক্ষেত্ৰত শিক্ষাক নিজৰ স্পষ্টীকৰণ দিবলৈ কিয় দিয়া হোৱা নাই চোৱা পাহাৰী তাইৰ বিষয়ে মই এটা শব্দও শুনিব নিবিচাৰোঁ গতিকে তাইৰ হৈ তুমি ওকালতি কৰা বন্ধ কৰা তাই ভুল কৰিছে মানে ভুল কৰিছে স্পষ্টীকৰণ দিলেইতো ভুলবোৰ শুদ্ধ হৈ নাযায় কিন্তু আপুনি কথাবোৰ মই তোমাক কৈছোনে বন্ধ কৰা এইবোৰ কিবা কৈ তন্ময় সেইজনীৰ কবলৰ পৰা অলপ মুক্ত হৈছে মই তাক এতিয়া অফিচলৈ লৈ যাম অফিচৰ কাম কাজবোৰ শিকাম এনেকৈ তাৰ মন বহিব গতিকে পুৰণি কথাবোৰ পাহৰি যোৱাই ভাল হ'ব সিও এটা নতুন জীৱন আৰম্ভ কৰিব বিচাৰিছে এই কামত আমি তাক সহায় সহযোগ কৰিব লাগে শিক্ষাৰ কথা পাহৰি তুমি নিজৰ কামত মন দিয়া
তন্ময় ক'লৈ যা মই তোৰ কাৰণে চাহ বাকিছোঁ কিন্তু নীলাজৰ দৰে বাৰে বাৰে মাতি থাকিবলৈ চেষ্টা কৰি থাকা কৈছিলো নে নাই না মাৰিয়া বুলি মোক কিয় তেনেকৈ কওঁ মইতো তোৰ মাৰ হয় মোৰ কোনো মা নাই মা নাকান্দিবচোন ইমানকৈনো কিয় কান্দিছে নাকান্দি মই কি কৰোঁ গীত বজাই নাচো আজি মোৰ ল'ৰাই মোকে মা বুলি অস্বীকাৰ কৰিলে এগৰাকী মাতৃৰ বাবে ইয়াতকৈ ডাঙৰ দুখ আৰু কি হ'ব পাৰে 9 মাহ গৰ্ভত ৰাখি সকলো দুখ কষ্ট সহ্য কৰি ডাঙৰ দীঘল কৰিছিলোঁ এতিয়া সিয়ে মোক এনেকৈ ক'ব পৰা হ'ল সকলো ঠিক হৈ যাব মা তন্ময় খং উঠি আছে সেইবাবে হয়তো আপোনাক তেনেকুৱা ব্যৱহাৰ কৰিছে খং কমি গ'লে চাব সি নিজে আপোনাৰ ওচৰলৈ আহিব আচলতে কি জানে মা মানুহে তেওঁকহে আটাইতকৈ বেছি গালি পাৰে বা খং কৰে যাক তেওঁ আটাইতকৈ বেছি ভাল পায় আৰু তন্ময় আটাইতকৈ আপোনাকেই ভাল পায় হয়তো সেইবাবে আপোনাক আটাইতকৈ বেছি খং কৰিছে আৰু এই খং যদি তাৰ নকমে জানো সেইবাবে তাক কাইলৈৰ পৰা মোৰ লগতে অফিচলৈ লৈ যাম বুলি ভাবিছোঁ মোৰ লগত কাম শিকিব পাৰিব আৰু মনটোও ভালে থাকিব ভাল চিন্তা কৰিছে তাক শিক্ষাৰ পৰাও আমি আঁতৰাই ৰাখিব লাগিব ব'লা অলপ ফুৰি আহোঁ এতিয়া এতিয়াই কিন্তু কোনো কিন্তু নাই সকলো ঠিক হৈ যাব মা তন্ময় খং উঠি আছে সেইবাবে হয়তো আপোনাক তেনেকুৱা ব্যৱহাৰ কৰিছে খং কমি গ'লে চাব সি নিজে আপোনাৰ ওচৰলৈ আহিব তুমি নাজানা পাহাৰী তন্ময় মোক শত্ৰু বুলি ভাবে তাৰ লগত বিশ্বাসঘাতকতা কৰিছোঁ বুলি ভাবিছে সি কিন্তু যি কৰিছোঁ মইতো তাৰ ভালৰ বাবে কৰিছিলোঁ সিটো এবাৰলৈকেতো বুজিব লাগিছিল আচলতে কি জানে মা মানুহে তেওঁকহে আটাইতকৈ বেছি গালি পাৰে বা খং কৰে যাক তেওঁ আটাইতকৈ বেছি ভাল পায় আৰু তন্ময় আটাইতকৈ আপোনাকেই ভাল পায় হয়তো সেইবাবে আপোনাক আটাইতকৈ বেছি খং কৰিছে আৰু এই খং যদি তাৰ নকমে কিয় নকমিব নিশ্চয় কমিব আৰু মই আছো নহয় মই বুজাম তন্ময় ভালদৰে বুজালে সি নিশ্চয় বুজিব এনেকৈ দুখ মনেৰে থাকিলে তন্ময় আকৌ বেয়া সংগত পৰিব আৰু তাৰ লগবোৰ দেখোন জানই জানো সেইবাবে তাক কাইলৈৰ পৰা মোৰ লগতে অফিচলৈ লৈ যাম বুলি ভাবিছোঁ মোৰ লগত কাম শিকিব পাৰিব আৰু মনটোও ভালে থাকিব ভাল চিন্তা কৰিছে তাক শিক্ষাৰ পৰাও আমি আঁতৰাই ৰাখিব লাগিব বাৰু সেইবোৰ বুজিলোঁ কেৱল চাবি ঘৰুৱা অশান্তিৰ প্ৰভাৱ যাতে পাহাৰীৰ ওপৰত নপৰে পাহাৰীয়ে মানসিক চাপ পালে সন্তানৰ ওপৰত বেয়া প্ৰভাৱ পৰিব
কৰিছেনো? তোমাক মৰম। ব'লা অলপ ফুৰি আহোঁ। এতিয়া এতিয়াই। কিন্তু কোনো কিন্তু নাই। তুমি ৰেডি হোৱা, ময়ো ৰেডি হওঁ সোনকালে। হেল্ল', বাইদেউ কি হ'ল শিখা? ভাবিছিলো কিছুদিনৰ বাবে মই দাদাৰ ঘৰত আশ্ৰয় ল'ব পাৰিম, কিন্তু নাই, বৌয়ে মোক নাৰাখিলে। তোমাৰ হাতত পইচা আছে নাই? বেছি নাই, 500 মানহে আছে। এইটো সঁচা যে প্ৰথম অৱস্থাত মই মোৰ প্ৰথমা পত্নীৰ প্ৰেম পাহৰিব পৰা নাছিলোঁ, কিন্তু বিশ্বাস কৰা, লাহে লাহে মই তোমাক আপোন কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তুমি সেইবোৰ বুজিয়ে নাপালা। হেল্ল', বাইদেউ কি হ'ল শিখা? মোৰ এটাই আশা আছিল, ভাবিছিলো কিছুদিনৰ বাবে মই দাদাৰ ঘৰত আশ্ৰয় ল'ব পাৰিম, কিন্তু নাই, বৌয়ে মোক নাৰাখিলে। তোমাৰ হাতত পইচা আছে নাই? বেছি নাই, 500 মানহে আছে। বাইদেউ মোৰ এতিয়া কি হ'ব? নাকান্দিবাচোন ৰ'বা, মই কিবা এটা কৰি আছোঁ। এইবোৰ কি? যিমানবাৰে মই অফিচৰ কামত ঘৰৰ বাহিৰলৈ গৈছোঁ, প্ৰত্যেকবাৰে সকলোৰে বাবে কিবা নহয় কিবা বস্তু লৈ আনিছিলোৱেই। আচলতে কি জানা, প্ৰতিবাৰে তোমাৰ কাৰণেও মই কিবা নহয় কিবা বস্তু আনোৱেই। তুমি মোক ভুল বুজিছিলা। তুমি ভাবা তোমাৰ প্ৰতি মোৰ মৰম নাই। তোমাক মই তোমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলো। এইটো সঁচা যে প্ৰথম অৱস্থাত মই মোৰ প্ৰথমা পত্নীৰ প্ৰেম পাহৰিব পৰা নাছিলোঁ, কিন্তু বিশ্বাস কৰা, লাহে লাহে মই তোমাক আপোন কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তুমি সেইবোৰ বুজিয়ে নাপালা। যেতিয়াই মই ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ, তোমাৰ ওচৰ চাপিবলৈ চেষ্টা কৰোঁ, তুমি এনেকুৱা কিছুমান কাম কৰি দিয়া যাৰ ফলত তোমাৰ প্ৰতি থকা মোৰ মৰম মুহূৰ্ততে শেষ হৈ যায়।